এই মুহূৰ্তত এটা বিশেষ খবৰ মুকালমুৱা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ এজনক আটক কৰিবলৈ সক্ষম হৈছে। ৰফিকুল ইছলাম নামৰ আটক কৰা লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে চুৰি সামগ্ৰীসমূহ। বৰধাপ গাঁৱৰ দুঠাইত অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় 1.5 লাখ মূল্যৰ বাটা কোম্পানীৰ জোতা চেণ্ডেল। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত গোপন অভিযানত উদ্ধাৰ কৰে চুৰি সামগ্ৰীসমূহ। দীৰ্ঘদিনীয়া এটা দুষ্ট চক্ৰই চুৰি সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ ৰাইজৰ। ধৃত ৰফিকুল ইছলামৰ লগত আৰু কোন জড়িত আছে চুৰি কাৰ্যত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। গোপনীয়ভাৱে গম পাওঁ কাণবাৰী আৰু বৰধাপত কিছুমান চুৰি সামগ্ৰী মানুহৰ ঘৰত ৰাখি থৈছে গাঁৱত। তো তেনেকৈ সেই হিচাপত আমি গৈ কাণবাৰীৰ পৰা এঘৰ মানুহৰ ঘৰত চাৰ্চ কৰি পেলাই আমি কাণবাৰীত জোতাৰ 6-8টা কাৰ্টুন আমি উদ্ধাৰ কৰোঁ। তাৰপিছত আমি বৰধাপত যাওঁ। বৰধাপ গাঁৱত গৈ ৰফিকুল ইছলামৰ ঘৰত আমি হাউচ চাৰ্চ কৰোঁ। তাত 15টামান কাৰ্টুন আমি জোতা চেণ্ডেলৰ 15টামান কাৰ্টুন আমি উদ্ধাৰ কৰোঁ। দুজনৰ ঘৰত কৰিছিলোঁ। চুৰি কাৰ্যত জড়িত তেওঁলোকে চুৰি জোতা সামগ্ৰী নি পেলাই মানে ষ্টক কৰা আমি খবৰ পাইছিলোঁ। হয়, 1.5 লাখ টকা এপ্ৰক্সিমেট, প্ৰায় 1.5 লাখ। গোটেইখিনি বাটা কোম্পানী। হয়, আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ যদি কোনোবা ঠাইত এনেকুৱা বাটা জোতা চুৰি কাণ্ড সংঘটিত হৈছে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰিব। মুকালমুৱা থানাত আছে। মুকালমুৱা থানাত।